নমস্কাৰ গাইজ, গুড মৰ্ণিং। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি বিহু, মই জাষ্ট এতিয়া শুই উঠিছোঁহে। আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ সমূহ ইউটিউব মোৰ ভাগৰ ফেমিলিটোলৈ বিহুৰ শুভেচ্ছা আছিলোঁ দেই। একদম মানে ধুনীয়াকৈ বিহুটো পাৰ কৰা, একদম বিন্দাছ। তো সকলো আহিবা বিহু খাবলৈ, ঠিক আছে। মোৰ ভিডিঅ' যদি ভাল লাগে এই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি মোৰ একাউণ্টটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যাতে আগলৈ এনেকৈ নতুন নতুন ভিডিঅ'বোৰ পাই থকা। ৰাতিপুৱা 7টা বজাতে ইয়াৰ গাত বিহু লাগিলেই। জাৰ্চি পিন্ধি পেলানি পূৰা তাল চাল লৈ। তই বিহু গাবলৈ যাৱ নি? হে এতিয়াই হে সোনকালে পইচা দিব গাইছ। মোৰ বেলেগ টেকনিকো আজিকালি অকণমানি ল'ৰা ছোৱালীবোৰ বেলেগ কথা উঠিছে নাই আমলৈ টোপ বৈ বাচি আছে পুৰা। গাইজ এতিয়া আহি গ'লো আমাৰ পোৱালি চুলি কাটিবলৈ, পুৰা কাটি আছে। এইফালে ভাও আছে। তো গাইজ যেতিয়া পাই গ'লোহি ঘৰ, আৰু এই ওচৰতে দাদাহঁতে কাটি আছে গাহৰি। তো মানে গাহৰি আনিবলৈ যাওঁ। তো এইফালে পৰা পোৱালি আহি আছে। তো গাইজ আহি আছোঁ চাইকেল লৈ, এইফালে পোৱালি আহি গ'ল। তো ইয়া গাহৰি কাটি আছে ইয়াত। গাইজ এতিয়া কৰিম কণী যুঁজ। হেল্ল' গাইজ, এতিয়া কৰিম কণী যুঁজ। দে মই মাৰিম দে ফাৰ্ষ্ট। মই মাৰিম দেই। তই কেঁচু কৰিলে নহ'ব, সেইটো ভাগিলে। সেইটো ভাগিলে ই কেঁচু কৈছে, ৰাইজে কেঁচু কৈছে। তই যেতিয়া মুখৰ আগত লৈ লৈছোঁ পূৰা পঁইতা ভাত, আৰু এইফালে আছে আমলৈটো বাৰু ঢেকীয়া ভাজি। তো পূৰা মাৰি দিওঁ একদম। তো গাইজ আজিতো আপোনালোকে গম পায় দুমাহী বুলি। তো ঘৰত নাম লৈ আছে, সেৱা কাঢ়িলোঁ। তো এতিয়া বসন্তিখন মানে অলপ ধুই দিওঁ, পূৰা বোকা হৈ আছে দেখিছেনে। তো কাইলৈতো ৰংঘৰলৈ যাব লাগিব ন। তো পূৰা বোকা হৈ আছে, অলপ পথাৰতো পানী হৈ আছে, অকণমান ধুই দিওঁ। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকা, ঠিক আছে। তো ৰাইজ বৰ্তমান বসন্তিখন ধুই পেলানি কমপ্লিট হৈ গ'ল। ঐ ষ্টাৰ্ট দিন দিবি, আকৌ ষ্টাৰ্ট দিন দিবি, দৌ মাৰিবি। আছে পোৱালি এতিয়া ক'লে যাম বুলি আলিমলৈ। এতিয়া কি খাবলৈ? এতিয়া যাওঁ ঠাণ্ডা খাবলৈ। গাইছে ধুই কমপ্লিট হৈ গ'ল। তো কাইলৈ ৰংঘৰলৈ যাম, ভিডিঅ' পাবা তোমালোকে, ঠিক আছে। ৰাইজ প্ৰথম যে কৈছিলোঁ গাহৰি আনিম বুলি, দেখিছে নাই, লৈ আহিলোঁ পূৰা। আৰু ৰ'ব আৰু দেখাইছোঁ, এইফালে অলপ দেউতাই বইল কৰি আছে। তো এইখিনি থৈ দিছোঁ ৰাতিকৈ খাম বুলি। ৰাইজ এতিয়া অলপ জেতুকা, ঠিক আছে। এয়া ৰাইজ এতিয়া এইফালে আমাৰ পোৱালি নি আছে টিকনি পোৱা। আমাৰ এইফালে এডালক টিকনি পোৱা বুলি কয়। এইফালে লৈ আছোঁ হাতত জেতুকা। মানে এইবোৰ এতিয়া দৰ্জাৰ মুখৰ আগত মাৰিব লাগিব। আৰু